নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ ইউটিউব চেনেল জোনাক দা নাইট লাইটাৰলৈ। এটা ডাঙৰ ৰহস্য আজি আপোনালোকক জনাবলৈ বিচাৰিছোঁ। দেওবাৰে কিয় বন্ধ থাকে? দেওবাৰে কিয় স্কুল, কলেজ, অফিচ কাছাৰীবোৰ বন্ধ ৰখা হয়? আপোনালোকৰ হয়তো ইয়াৰ ৰহস্য জানিবৰ মন যায়। হয়, আপোনালোকক মই আজি ইয়াৰ আচল ঘটনা, আচল ৰহস্য জনাবলৈ চেষ্টা কৰিম। অতি কম সময়ৰ ভিডিঅ', আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব, নহ'লে কিন্তু বুজি নাপাব। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকক এটা ৰিকুৱেষ্ট, যদি চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, আৰু যদি এইটো ভিডিঅ'ত এটা লাইক কৰা নাই তেন্তে প্লিজ এটা লাইক কৰি দিব, কিয়নো আপোনালোকৰ এটা লাইকে আমাক এনেকুৱা ধৰণৰ ভিডিঅ' বনাই থাকিবলৈ অনুপ্ৰেৰণা যোগায়। ভাৰতবৰ্ষত যেতিয়া ৰবিবাৰে বন্ধ দিন ঘোষণা কৰিছিল, তাৰ বহু বছৰ আগৰে পৰা অন্য কিছুমান দেশত ৰবিবাৰে বন্ধ দিন হিচাপে পালন কৰি আহিছে। অন্য দেশবিলাকে ৰবিবাৰে বন্ধ দিন পালন কৰাৰ মূল কাৰণ আৰু ভাৰতবৰ্ষত ৰবিবাৰে বন্ধৰ দিন পালন কৰাৰ মূল কাৰণ বেলেগ বেলেগ। অন্য দেশবিলাকত দুটা কাৰণ আছিল, এটা ধৰ্মীয় কাৰণ আছিল আৰু এটা নৰ্মেল কাৰণ আছিল। ধৰ্মীয় কাৰণটো হ'ল যে কামৰ পৰা অব্যাহতি লৈ এদিন ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিব লাগে, আৰু নৰ্মেল কাৰণটো হৈছে শৰীৰটোক বিশ্ৰাম দিবলৈ এদিন বন্ধৰ প্ৰয়োজন। সেই অনুসৰি পাশ্চাত্য দেশবিলাকত বা অন্য দেশবিলাকত ৰবিবাৰে বন্ধ দিন হিচাপে পালন কৰি আহিছে। আৰু ভাৰতবৰ্ষৰ ৰবিবাৰে বন্ধ দিন পালন কৰাৰ মূল কাৰণটো হৈছে, যেতিয়া ভাৰতবৰ্ষখন ব্ৰিটিছ চৰকাৰে ৰাজত্ব কৰি আছিল, সেই সময়ত মজদুৰবিলাকে ব্ৰিটিছ চৰকাৰৰ ওচৰত আবেদন কৰিছিল আৰু আন্দোলন কৰিবলগীয়া হৈছিল। এই আন্দোলনৰ মূল গুৰি ধৰোঁতা আছিল নাৰায়ণ মেঘাজী লখণ্ডে নামৰ ব্যক্তি এজন। তেখেতে প্ৰথমবাৰৰ বাবে ভাৰতবৰ্ষত এটা লেবাৰ এছ'চিয়েশ্যন খুলিছিলে। ভাৰতবৰ্ষত ৰবিবাৰে বন্ধ দিন ঘোষণা কৰাৰ ক্ষেত্ৰত নাৰায়ণ মেঘাজী লখণ্ডেৰ অৰিহণা যথেষ্ট, আৰু তেখেতৰ বাবে আজি আমি ভাৰতবৰ্ষত ৰবিবাৰে বন্ধ দিন হিচাপে পালন কৰিবলৈ সুবিধা পাইছোঁ। সদয়ত আকৌ এবাৰ কৈছোঁ, এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক। ধন্যবাদ।